আবে দেখি নাপানি বাপেৰক কেনেকে গটিয়াবি গৈ বাপেৰে ধোৱা কথা নকবি দে বাপেৰক কি মাৰক তোৰ পেহীয়ক খুৰী আইতা সবকে ধৰি কথা কম মই কেলা মোক বেছি চলিছে কেলা মোক কি মোক হাত মোৰ তাতকৈ বেছি চলে সেইকাৰণে খিনাইছ আকৌ পপিয়া থুই না এই হেৰি কৰিলে নিব ইনচাল্ট দি গ'ল নিব তই কি কৈছিল কেমেৰামেনটো চেটটোক কি দিলে উৰা হেল্ল' বালনা মানে ভাল না আপোনালোকৰ তো নমস্কাৰ কি খবৰ আপোনালোকৰ বা ভাল না আপোনালোকৰ তো বহুত দিনৰ মূৰত মোৰ চেহেৰাটো দেখি কেনেকুৱা পাইছে দাড়ি চেকাটি চিকনা হৈছে এইটো বেলেগ কথা কিন্তু মানে আজি কি হৈছে বহুত দিন ভিডিঅ' দিয়া নাই বহুত কথা আছে মই পিছত কম ভিডিঅ'টো শেষলৈ কিয় মই ভিডিঅ' দিয়া নাই কি কোৱা নাই তো মানে মেইন কথাটো আজি এজন ব্যক্তিৰ লগত মই ইণ্টাৰভিউ ল'বলৈ আহিছোঁ গতিকে তেওঁৰ লগত চিনাকি অলপ হৈ লওঁ তো আমি ব্যক্তিজনৰ লগত চিনাকি হৈ লওঁ ক'ত চবে আই কেলা তললৈ জুম কৰ আমাৰ এজন আছে অসমৰ এজন মেধাৱী পণ্ডিত নে ছাত্ৰ নেজানি ছাত্ৰ কথা অকণমান মিষ্টেক হয় তো আজি আমি আমাৰ ছাত্ৰৰ লগত প্ৰশ্ন শিতান অকণমান খেলিম মানে মগজুৰ ইয়াৰ কিমান বিকাশ হৈছে তাক লৈ অকণমান আলোচনা কৰিম তাকে আহক ভিডিঅ'টো দেৰি নকৰি লেটছ কণ্টিনিউ দা ভিডিঅ' দেই মেধাৱী ছাত্ৰৰ বাবে প্ৰথম প্ৰশ্নটো হৈছে যে দেশত যে ইমান ৰন্ধন গেছৰ দাম বাঢ়িছে তাৰ কাৰণটোনো কি ভাই আমাৰ ঘৰত খৰিয়ে ভাত বনাই গেছৰ চেছৰ লগত আমাৰ একো কথা নাই সেইকাৰণে মই এনেকুৱা ফাল্টু প্ৰশ্ন নুসুধিম যিকি নহওক আপুনি বাৰু সেইটো ক'ব নালাগে এতিয়া মূল্য বৃদ্ধিৰ ওপৰত কিবা এটা ক'ব পাৰিব নি আপুনি চা ভাই আমাৰ দেউতা কেলাত কাম কৰে হয় মই ঘৰত বহি খাই মোবাইল চাই থাকোঁ হয় তেন্তে মোৰ ধুনীয়া শুই খাই বহি থকা তাক মূল্য বৃদ্ধিৰ কথা সুধিলে কি পাবি এইবোৰ চব বাদ দিছোঁ তোমাৰ এতিয়া পঢ়া শুনা কেনে চলি আছে বাৰু পঢ়া কথাটো ঠিকে চলিছে কিন্তু মই শুনা কথাটো নাজানো বাদ দে সেইবোৰ তোমালোকৰ ছমহীয়া পৰীক্ষা হ'ল চাগে হ'ল ৰিজাল্টটো ভালেই হৈছে চাগে ৰিজাল্টটো ভালেই হৈছে জোখতকৈ অধিক ভাল বাহ মানে তুমি অকল নামতে মেধাৱী নহয় তুমি কামে গুণে মেধাৱী মানে সেইটো কৰি দেখাইছা এতিয়া তেতিয়াহ'লে তোমালোকৰ বহি দিলে চাগে দিলে হয় আচ্ছা বেয়া নোপোৱা যদি নম্বৰখিনি ক'বা নি মোক নম্বৰ হয় নম্বৰ তুমি এটা দৰকাৰ পৰা নাই নম্বৰ ক'বলৈ